মোৰ ভাগৰো লাগিছে ভালো লাগিছে ভাল লাগিছে ইমান গিফ্ট পাইছো আমি মানে এতিয়া ফটোশ্বুট কৰিব আহিছো এই ছাতৰ ওপৰত উঠাই নাই এফালে আমাৰ দুটা ইহঁতৰ মানে এতিয়াহে পোহৰ হৈছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আৰু যোৱাকালি মই আহিছিলোঁ গুৱাহাটীলৈ মাহীহঁতৰ ঘৰলৈ চ' মানে আজি মাহীৰ ছোৱালীজনীৰ তুলনি বিয়া চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আমাৰ মানে ব্ৰাইডক দেখাই দিওঁ এইটো আমাৰ ব্ৰাইড আজি লিটিল ব্ৰাইড তো সেই আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে পুৰা ইণ্টাৰেষ্টিং হ'ব আৰু এইফালে আমাৰ চাহৰ আড্ডা চলি আছে আৰু এই দেৰিকে উঠিছে আপোনালোকক দেখাইছিলো নহয় গা পা ধুই ওলাব ষ্টাৰ্ট কৰিছে বডি লোচন সানি আছে বডি লোচন তাৰপিছত এইফালে এয়া আৰু এতিয়া মানে আমি সেই তলত যাব ওলাইছোঁ কাৰণ বিয়াখন যিহেতু ভৱনত পাতিব তো সেইটো কাৰণে আমি আগতে কইনাটো সজাব লাগিব আৰু কইনাক আমিয়ে সজাম তো সেইকাৰণে আমি আগতীয়াকৈ যাওঁ ভৱনলৈকে তো তাতে আমি এতিয়া কইনা ওলাম তাৰ বাকীলৈকে আপোনাক দেখাই থাকিম চাই থাকিব সেইটো আমাৰ হেল্পাৰ মিছ বনশ্ৰী কটকী এই মানে অলপ যোগাৰ কৰি আছে মেনেজাৰৰ পোষ্টটো তাক দি দিছোঁ আৰু মানে ৰাতিপুৱাৰ পৰা মই ৰেচিভ কৰা নাই একদম মানে ব্যস্ত মানে কইনাৰ বায়েক যিহেতু পুৰা ব্যস্ত মানে ৰাতিপুৱাৰ পৰা উশাহ ল'ব পৰা নাই আৰু এয়া আমি জনসংখ্যা আমাৰ এইকেইটা আৰু বিয়া এতিয়া মানে বিয়াৰ ভাইবটো অহা নাই কাৰণ বিয়া যিহেতু ভৱনত পাতিব তো তাতে গৈহে আপোনালোকে বিয়াৰ ভাইবটো পাব আৰু আমিও পাম তো এতিয়া মানে আমি যাওঁ কইনা সজাব লাগিব আৰু সিহঁতৰ যিহেতু পাহাৰীয়া জেগা তো আমি এতিয়া তলত যাব লাগিব যাই কেনে তাতে সজাম আছে আৰু মানুহ এঘৰ তো সিহঁতৰ ঘৰত যাম যাই কিনে তাতে কইনাটো সজাম আমি ৰূপনগৰ পাহাৰত নুমি আছোঁ এয়া চাওক না এইবিলাক নুমি যাব লাগিব এতিয়া চোৱা আমি ভৱনত আহি পালোঁ এয়া বৰ্তমান হোৱাই নাই ডেক'ৰেশ্যন কৰিহে আছে আৰু এইখিনি গানা লগাই আছে আৰু এতিয়া আমি যাম তাইক সজাবৰ কাৰণে গাইছে আমি ৰুম পাই গ'লোঁ এতিয়া আমি লাগি যাম আৰু চাহ তাহ খাই লওঁ তাৰপিছত আৰু লাগি যাম তো চাই থাকিব আৰু কইনাক ৰেডি কৰাই দিলোঁ কেনেকুৱা লাগিছে গাইজ জনাব মই কৰিছোঁ মেকআপ আৰু ইফালে আমাৰ চবেই ৰেডি হৈ আছে মুখকেইখন বেয়া হৈ আছে বাৰু মই নেদেখাওঁ মেকআপ চেকআপ কৰাৰ পিছত দেখাম আৰু আমাৰ এইপিনে আইজনী হৈয়ে গ'ল তো এয়া আমাৰ কইনা গাইজ আমি ফাইনেলি ওলাই ল'লোঁ এইকেইটা আহি আছে এতিয়া আমি আমাৰ কইনা আমি মানে এতিয়া ফটোশ্বুট কৰিব আহিছোঁ এই ছাতৰ ওপৰত আৰু এইপিনি গাইজ এতিয়া মানে খাবলৈ ওলাইছোঁ বহুত দেৰি হৈ গ'ল এতিয়া আমি খাম আমি ভাত খাম গাইজ ভাত এয়া নেমু দিছে নেমু ছাগলী মাংস মেইন ছাগলী মাংস আহিছে চালাড খাই লওঁ আৰু বিজু খুৰী আজি পাত্তাই নাই পুৰা ব্যস্ত মানুহ 2000 years later আকৌ আহিলোঁ কাপোৰ চাপোৰ সলাই গাইজ একদম বহুত ভাগৰ লাগিছে একদম পাহাৰ নুমি আপ ডাউন কৰিছোঁ এতিয়া আমি ড্ৰেছ চেছ সলাই দিলোঁ পুৰা এতিয়া একদম ডান্স চান্স কৰি কিনে ঘৰত যাম আৰু তোমাৰ অনুভৱটো কোৱা কইনাৰ ভাল লাগিছে আৰু ভাগৰো কোৱা মোৰ ভাগৰো লাগিছে ভাগৰ লাগিছে আৰু ভালো লাগিছে ভাল লাগিছে ইমান গিফ্ট পাইছোঁ
কি 2 বস্তা কইনা হৈ কেনেকুৱা অনুভৱ তোমাৰ ভাল লাগিছে ভাল লাগিছে ন অঁ এয়া আমাৰ বিলনী ইফালে চাই দিয়া বিলনী My good do. বিলনী সিহঁতে মানে দিনটো দিলে এতিয়া আমি দিছোঁ মানে আলু দেখৰ ভাত লাগবো ভাত দিয়ে না ভাত নহলে আঞ্জা ইফালে এইটো এটা বিলনী বিয়া খতম নেকি তোমাৰ বিয়া খতম ধৰা নাহে হা কইনাৰ ভোক লাগিছে অঁ মইনা ভোক লাগিছে এনে মিঠাই খুৱাই দিছে 2,000 years later. চলো চলো হা গুটু বাহুবলী নেকি বাহুবলী कौन है वो कहाँ से वो आया चारों दिशाओं में গাইছ আমি পাহাৰ উঠিছোঁ ইহঁতে আইচক্ৰীম খাই খাই পাহাৰ উঠি আছে কি আইচক্ৰীম খাই আছা তুমি সেয়া পাহাৰ বিয়া চিয়া ভাঙি এতিয়া আমি ওপৰলৈকে আহি আছোঁ এয়া হাতত মিঠাতেল এইফালে বেগ সেইফালে ট্ৰলি এইফালে কইনা সেইফালে চেণ্ডেল এইফালে চেণ্ডেল এইফালে মই এইফালে বৰষা ব'লা ব'লা ভালকে দে কৰিবা আমি কিমান তলৰ পৰা উঠিছোঁ তাৰ পৰা ফাইনেলি আমি ঘৰ পালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই দিয়া বাই